নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলত আজি আপোনালোকৰ বাবে পুনৰ লৈ আইছো পাঁচটা আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ গতিকে ভিডিঅটো নিশ্চয় হেখালকে চাই থাকিব যোৱাবাৰৰ প্ৰশ্ন আছিল ভাৰতীয় ৰাষ্ট্ৰীয় জন্তু কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাঘ অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া আকচোন আজিৰ খণ্ডটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে মানুহে ব্ল্যাক এন্ড হোৱাইট সপোন দেখেনে আচৰিত নহয়নে বলক আপোনাক 10 সেকেন্ড সময় দিছো ভাবি চাওকচোন ইয়াৰ উত্তৰটো হৈছে আচৰিত হলো হয়তো যে যেতিয়া ৰঙিন টিভি ওলোৱা নাছিল তেতিয়া মানুহে ব্ল্যাক এন্ড হোৱাইট সপোনে দেখিছিল দুই নম্বৰ প্ৰশ্নটো হৈছে মহৰ প্ৰকৃত খাদ্য কি আপুনি জানেনে মোৰ উত্তৰটো নুচাৰ আগতে আপোনাৰ উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো হৈছে মহৰ প্ৰকৃত খাদ্য হৈছে গছ পাতৰ ৰস মাইকী মহে তেজ খাই নিজৰ কণী উমনি দিবলৈ তিন নম্বৰ প্ৰশ্নটো হৈছে এই সমগ্ৰ পৃথিৱীত মানুহৰ ওজনতকৈ কি জীৱৰ ওজন বেছি আপোনাক 10 সেকেন্ড সময় দিছো ভাবি চাওকচোন ইয়াৰ উত্তৰটো হৈছে পৰুৱা চাৰি নম্বৰ প্ৰশ্নটো হৈছে কি জীৱই কেতিয়াও নাঘামে প্ৰশ্নটোৰ কেটা ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে পক্ষীয়ে কেতিয়াও নাঘামে পাঁচ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে মহিলা শৰীৰৰ আটাইতকৈ শক্তিশালী অংশ কোনটো আপুনি জানেনে আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটাও কৰিব ইয়াৰ উত্তৰটো হৈছে বিজ্ঞানৰ মতে মহিলা শৰীৰৰ আটাইতকৈ শক্তিশালী অংশ হৈছে গৰ্ভাশয় আপোনালোকৰ বাবে এইটো প্ৰশ্ন কৰাৰ সৈতে জড়িত ভেটৰ ফুল ফৰ্ম কি উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ